মহামিলনৰ মহাতীৰ্থৰূপে খ্যাত বৈকুণ্ঠপুৰী শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজিৰ পৰা আৰম্ভ হ'ব নাম মহোৎসৱ। পবিত্ৰ ভাদ মাহ উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো আয়োজন হৈছে মাহজোৰা নাম প্ৰসংগৰ। মাথো এইবাৰ কৰোনাৰ বাবে হ'ব কিছু ব্যতিক্ৰম। চাওক আমাৰ এই প্ৰতিবেদন। দ্বিতীয় বৈকুণ্ঠপুৰী ৰূপে খ্যাত গোলাঘাটৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজিৰ পৰা পবিত্ৰ ভাদ মাহ উপলক্ষে আৰম্ভ হ'ব মাহজোৰা নাম প্ৰসংগ। কিন্তু কোভিড বিধিৰ বাবে এইবাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত নাই পূৰ্বৰ দৰে ভকত বৈষ্ণৱৰ ভিৰ। পহিলা ভাদৰ দিনা পূৰ্বতে নামঘৰ ভাগিত দেখিবলৈ পোৱা যায় ভক্তৰ লানি নিচিগা ভিৰ। সম্পূৰ্ণ কোভিড বিধি মানি চলিছে নামঘৰ পৰিচালনা সমিতিয়ে। এইবাৰ মূল নামঘৰত এবাৰত প্ৰৱেশ কৰিব পাৰিব মাত্ৰ 50 গৰাকীহে লোক। নামঘৰত প্ৰৱেশ কৰাৰ আগত চাবোনেৰে হাত ধুই যাব লাগিব ভিতৰলৈ। মূল নামঘৰত চাকি বন্তি জ্বলাই বহি থাকিব নোৱাৰিব নামঘৰৰ ভিতৰত। এইবাৰ এনেধৰণৰ বিভিন্ন কোভিড বিধি মানি চলি প্ৰৱেশ কৰিব লাগিব শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত। দ্বিতীয় বৈকুণ্ঠপুৰীত এইবাৰ সম্পূৰ্ণ কোভিড বিধি মানি চলিহে অনুষ্ঠিত হ'ব পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ। গোলাঘাটৰ পৰা বিকাশ গগৈৰ প্ৰতিবেদন, জাগৰণ টাইমছ। গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা। হয়, আমি পূৰ্ব আমাৰ ভাদ্ৰমাহ নাম মহোৎসৱ যি ধৰণে আমি পালন কৰিছিলোঁ, এই বছৰ তাৰ অলপ ব্যতিক্ৰম হৈছে। যিহেতু কৰোনা বিভীষিকাৰ বাবে আমি যিখিনি ক্ৰমান্বয়ে এইখিনি প্ৰশাসনৰ নিৰ্দেশনা ক্ৰমে আমি কিছু শিথিল কৰিবলৈ বাধ্য হৈছোঁ। আমি সেৱকীসকলক প্ৰথমতে আহি পদাৰ্পণ কৰাৰ ক্ষেত্ৰতে আমি দুটা পথ নিৰ্ণয় কৰি দিছোঁ, এটা প্ৰৱেশ পথ আৰু প্ৰস্থান পথ। প্ৰৱেশ পথ আৰু প্ৰস্থান পথেদি তেখেতলোকে সোমাই 1 মিটাৰ ব্যৱধানত আহি আমাৰ নিৰ্দিষ্ট জেগাত তেখেতলোকে ভৰি হাত ধুই হাতত চেনিটাইজাৰ লৈ তেখেতলোকে যি উপকৰণৰ সামগ্ৰী আনিছে সেই সামগ্ৰীসমূহ আমাৰ নিৰ্দিষ্ট জেগাত জমা দি বন্তিগৃহত প্ৰৱেশ কৰি তেখেতসকলে চাকি বন্তি দিব পাৰিব। চাকি বন্তি দিয়া ব্যৱস্থাটো আমি পূৰ্বৰ দৰে প্ৰত্যেকজন মানুহকে জ্বলাব পৰাকৈ ব্যৱস্থাটো এতিয়া আমি ৰখা নাই। এই বছৰ মাত্ৰ আমি এটা সিদ্ধান্ত কৰিছোঁ, আমাৰ ভিৰটো ৰক্ষা কৰিবৰ বাবে আমি মাত্ৰ 5 গছ ডাঙৰ চাকি আমি তেখেতলোকৰ তাত স্থাপন কৰি দিছোঁ। সেই 5 গছ চাকিত তেখেতলোকলে চাকি জ্বলাবলৈ অনা যি তেল, সেই তেল ঢালি তেখেতলোকে ইয়াত প্ৰভুৰ ওচৰত সেৱা জনাব পাৰিব। তাৰপিছত তেখেতলোকে গৈ মূল নামঘৰত সেৱা জনাই আৰু তাৰপিছতে আহি প্ৰসাদ সংগ্ৰহ কৰি তেখেতলোকে ইয়াৰ পৰা প্ৰস্থান কৰিবলৈ আমি ব্যৱস্থা ৰাখিছোঁ। সদ্যহতে আমি এইকেইটা ব্যৱস্থাই লৈছোঁ। এবাৰ আমি সমগ্ৰ পৃথিৱীতে যেতিয়া কৰোণাৰ সন্ত্ৰাস হৈছে, সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি আমি চৰকাৰী যিটো নীতি নিৰ্দেশনা, কাৰণ আমি নামঘৰলৈ আহোঁতেই তেখেতলোকে যাতে মাস্ক পিন্ধি আহে, চাবোনেৰে হাত ধুই পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ আমাৰ নামঘৰৰ ভিতৰত প্ৰৱেশ কৰে। আৰু এইবাৰ আমি আসনৰ ব্যৱস্থাটো কৰা নাই ভিৰৰ প্ৰতি লক্ষ্য ৰাখি, আৰু নামঘৰভাগ আমি চেনিটাইজাৰ কৰিছোঁ। আমাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা সদস্য আৰু আমাৰ নামঘৰৰ যিসকল কৰ্মকৰ্তা সেইসকলক আমি কোভিড টেষ্ট কৰাইছোঁ। আৰু সেৱকীসকলৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে এই নামঘৰলৈ আহোঁতে চৰকাৰী নিৰ্দেশনাখিনি মানে আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নামঘৰৰ ভিতৰত প্ৰৱেশ কৰে। আৰু তেখেতলোকে আমি সমিতিয়ে যিখিনি নীতি নিয়ম নিৰ্ধাৰণ কৰি দিছোঁ সেই নীতি নিয়ম মানি প্ৰসাদ লৈ যাতে সেৱা জনাই প্ৰসাদ লৈ ঘৰলৈ ব্যৱস্থা